মানে স্কুটিৰ চাবি হেৰাল দিলে। Hey guys, welcome back to my YouTube channel. আজি দুৰ্গা পূজা প্ৰথমটো দিন আমি অলপ ওলাই আহিছোঁ চাবলৈ। দুৰ্গা পূজা চাৰিআলি আহিছোঁ, বিশ্বনাথ চাৰিআলিত ক'ত ক'ত চাওঁ চাই থাকিব। লগৰকেইটা আহিছে, অলপ এইফালে গৈছে প্ৰথমটো মণ্ডপত আহি পেলাই পাইছোঁহি। বিশ্বনাথ চাৰিআলি থানাৰ ওচৰতে চাই থকা ক'ত ক'ত যাওঁ। ফিৰোজ, কেনেকুৱা লাগিছে আহি পেলাই? বহুত ধুনীয়া লাগিছে না? ভালে লাগিছে, বহুত গৰম উঠিছে ন? এতিয়া হেলমেটকেইটা হাতত লৈ লৈ পেলাই আমি এনেকৈ ঘূৰি ফুৰিছোঁ আৰু মণ্ডপটো চাবলৈ গৈ আছোঁ। তো গাইজ, আমি পূজা বহুতখিনি চালোঁ। অলপ আগলৈ গৈ আছোঁ, এতিয়া বিশাল মেগা মাৰ্কলৈ যাম। তাত চাম বিশালত কি নতুন নতুন কাপোৰ আহিছে। আমাৰ লগত সুৰজ আছে। সুৰজ, কেনেকুৱা খবৰ খাতি তোমাৰ? বহুত গৰম, বহুত গৰম। বাইকখন বহুত দূৰতে থৈ আহিলোঁ, কিন্তু হেলমেটটো থ'বলৈ জেগা নাপালোঁ, সেইকাৰণে মূৰতে পিন্ধি পিন্ধি ঘূৰি ফুৰিছোঁ। কেনেকুৱা খবৰ? হেলমেট একেলগে লৈছে, খোজকাঢ়ি খোজকাঢ়ি এতিয়া বিশাললৈ গৈ আছোঁ। আগলৈকে আছে বিশাল, চাওঁগৈ বিশালত গৈ কি নাপাওঁ। আমি বিশাল আহি পেলাই পালোঁহি। বিশালত কিবা কিবি কাপোৰ এখন কিনি লৈ আছোঁ। আমাৰ লগৰতে বিশালতে ডান্স কৰি দিছে। এই স্নেহিবা মাৰ কেনেকুৱা লাগিছে ইয়াত? গাইজ, আমি আলু চপ খাইছোঁ ইয়াত আহি পেলাই, চিকেন আলু চপ। তো খুৱাইছে আমাৰ সুৰজে। সুৰজ, থেংক ইউ দেই। গৰম বে ন? ঠিক আছে দে। Day 2. চাৰিআলিত পূজা চাব আহিলোঁ, ইমান মানুহ, বহুত ভিৰৰ মাজত সোমালোঁ। মই হেলমেটটো হাততে লৈ ল'লোঁ, বহুত মানুহ। ভাইটি পেপা বজাইছা, ধন্যবাদ। বজোৱা। হেল্ল', পূজা চাব আহিলোঁ। এইটো আমাৰ লগৰ, ইও আহিছে। আগলৈ গৈ আছোঁ, বহুত মানুহ দেখা পাইছে। হেভি 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 দুখ। পৰঠা চৰঠা খাই লওঁ, ইফালে ইফালে ফুৰিছোঁ। তো হেলমেটটো পিন্ধিছোঁ কাৰণে বেয়া নাপাব আৰু। তো গাইজ, আমি পৰঠা খাবলৈ আহিলোঁ, পৰঠা চৰঠা খাওঁ আৰু। এতিয়া আজি মঙলবাৰ, তো পৰঠা খাব লৈছোঁ। চিকেন পোলাও খাব নোৱাৰিম। ই চবে পৰঠা খাওঁ, ই চিকেন পোলাও লৈছে ন? য়েছ। তই কি খাবি? পৰঠা। তই পৰঠা খাবি ন? মই পৰঠা চৰঠা খাওঁ আৰু চিকেন পোলাও নাখাওঁ, আজি মঙলবাৰ যিহেতু। বাকী খাই বৈ পেলাই ওলাই গৈ দেখাই আছোঁ। আমাৰ পৰঠা আহিলে, তো আমি পৰঠা চৰঠা খাইছোঁ। সেয়া পিঁয়াজ দিছে, সিও পৰঠা লৈছে, সিও পৰঠা ল'লে। ই পোলাওটো খাব, সি পোলাও মাংসটো লৈছে। তো কি চিকেন পোলাও ল'লি ন? সি চিকেন পোলাও খাইছে, সেই চিকেন পোলাও খাওক দিয়ক। তো গাইজ, আমি খালোঁ ব'লোঁ, এখন হোটেলত খালোঁ, পৰঠা চৰঠা খালোঁ। মঙলবাৰটো সেইকাৰণে পৰঠাকে খাবলগীয়া হ'লোঁ। এই কাষতে বিৰিয়ানী পইণ্টটো আছিলে, কিন্তু আজি বিৰিয়ানী নাখালোঁ। তো ইয়াৰ পৰা ওলাইছোঁ লাহে ধীৰে, চাৰিআলিখন ফুৰোঁ। সেইটো আমাৰ চাৰিআলি চিনেমা হল। কেতিয়াবা চিনেমা চাবলৈ আহিম, তেতিয়া সেইটো ব্লগ পাই যাব। এতিয়া খালোঁ ব'লোঁ, যাওঁ আৰু অলপ ঘূৰোঁ ফুৰোঁ, তাৰপিছত ঘৰলৈ যাওঁগৈ। চিনেমা হলটো বহুত ডাঙৰ বনাইছে দেই, বহুত চিনেমা হল সেইটোৱে। তো গাইজ, আমি অলপ পৰঠা চৰঠা খাই মেলি পেলাই অলপ দূৰ আহিলোঁ, বহিছোঁ। লগৰটোৱে আমাৰ অলপ ইনষ্টাগ্ৰামত কিবা ষ্টৰি দি আছে। তো হেডকেইটা ৰখি আছে, আমি অলপ বহিছোঁ, বহুত হুলস্থুল। আগলৈ যাম এতিয়া। মানুহ পূৰা অহা যোৱা কৰি আছে এইফালে চাওক, এইফালে পূৰা পূজা। আজি লাষ্ট পূজাটো, প্ৰথম পূজা ব্লগ দিব। প্ৰথম পূজাৰ পৰা ব্লগ দিছিলোঁ অলপ, চাগে প্ৰথম পূজা ব্লগখিনি আগত দেখিব। মাজৰ পূজাটো মই তেনেকৈ ওলাই অহা নহ'ল, তো আজি ওলাই আহিছোঁ। আজি অলপ চাইছোঁ, বজাই আছে। ট্ৰেফিক পইণ্ট পালোঁহি, যোনটো ট্ৰেফিক পইণ্টত মানুহ খোজকাঢ়িব পাৰ হ'ব নোৱাৰে। গাড়ী ইমান যোনটো ভিৰ হৈ থাকে, তাত দেখিছে মানুহ কিমান হৈ গৈছে, কিমান মানুহ হৈ গৈছে ট্ৰেফিক পইণ্ট। এতিয়া আমি অলপ হাতখোলা ফালে গৈ আছোঁ, হাতখোলা ফালে চাওঁগৈ। তো এই ট্ৰেফিক পইণ্টৰ চাৰ পুলিচত দেখিছে, চব ৰখি আছে, পূৰা ডিউটি পৰি আছে।
গাইজ আজি হৈ গ'ল ভাচনি। তো পূজা আহিবকৈ পূজা গোটেইকেইদিন গুচিয়ে গ'ল আৰু আজি ভাচনি। আমাৰ ইয়াত ভাচনি বুলি কয়, বেলেগত আপোনাৰ দশমী বুলিও কয় বহুতে, কিছুমানে কিবা বেলেগকৈ কয় আৰু আমাৰ ইয়াত ভাচনি বুলি কয় আৰু। তো আজি ভাচনি দুৰ্গা মাক উতৰাবলৈ গৈ আছোঁ। চব আহি আছে, যাওঁ। ব্লগ সদায় কি দিয়া নাই, গোটেইটো একেবাৰতে দি দিছোঁ আৰু একেটাই ব্লগ হ'ব। গাইজ দুৰ্গা মা উতৰাবলৈ আমি ওলালোঁ এতিয়া। মাথাত কাপোৰ চাপোৰ মাৰি লৈছোঁ আৰু লগৰটোৱে আমাৰ কাপোৰ চাপোৰ মাৰি আছে। ইয়াৰ পৰা ওলাম আৰু দুৰ্গা মাক লৈ। অঁ তো গৈ আছোঁ আৰু আগত মানুহ আছে এই চব আহি আছে বেক চাইডে। আমাৰ গাড়ী আমি ধনী পাৰ্টি, গাল গাড়ী আছে আমাৰ, আমি ঢেৰ টকা, আমাৰ টকাই টকা পুৰা চাউল মাৰি দিছে। পিছফালেও গাড়ী আহিছে দেখা পাইছে। জামুগুৰি আহি পাই গ'লো আমি আহি পেলাই এখন কৰি পালোহি। অলপ দূৰলৈ গৈ আছোঁ লাহে লাহে, আমাৰ গাড়ী পিছফালে আহি আছে। গাইছ আমি অলপ দূৰ পাই গ'লোহি। আমাৰ লগত লুইত মহন্ত আছে। এই পুনি ভালে চোৱা, মোৰ ফালে দেখাবি। গাইছ ইমান দে সমাপ্ত কৰিছোঁ। আৰু ইফালে মানুহ টুপিয়া পালোহি আৰু গৈ আছোঁ, পাই যামগৈ অতি শীঘ্ৰে। আমাৰ লগত পিতাই আছে, এয়া টুপিয়া ৰাইজৰ লগত আমি একেলগে সহযোগ কৰি পেলাই গৈ আছোঁ। कौन है ये लोग? গাইজ জিয়া ভৰলি আহি পাই গ'লোহি। দুৰ্গা মাক উটিয়াই লওঁ, তাৰপাছত আপোনাক দেখাই আছোঁ। দুৰ্গা মাক উটুৱাই মেলি আহি গ'লোঁ। বসন্তলা পাম এতিয়া। তো আমাৰ লগত লুইত মহন্ত আছে। গাইজ দুৰ্গা মাক উটুৱাই মেলি আহি পেলাই পালোহি, চেণ্টাৰত আহি ৰখিলোঁ। তাৰপিছত মোৰ লগত যোনটো মোৰ লগৰটো গৈছিলে, তাৰ বাইকৰ মানে স্কুটিৰ চাবি হেৰাল দিলে। আকৌ তাক মোৰ বাইকত লৈ আহি পেলাই তাৰ ঘৰৰ পৰা এক্সট্ৰা চাবিটো লৈ এতিয়া আকৌ সি স্কুটিখন আনিবগৈ। এয়া দুৰ্গা মাক উটুৱাই মেলি সেইটোৱে হ'লগৈ আৰু, নে কি কোৱা? অৱস্থা বেয়া। চাবিটো গাইজ এটা আনিলোগৈ ঘৰৰ পৰা গৈ পেলাই। তাৰ এতিয়া থলি নি? হা